হেল্ল' গাইজ, তো আজি যাওঁ নাযাওঁকৈ ওলালোঁ বিহু চাবলৈ। কিয় জানো আজিকালি এইবিলাকত নিচা নোহোৱা হৈ গৈছে। হ'লেও শেষত আৰু তিনিজনে ওলালোঁ আৰু বিহু চাব ৰাতিখন। আমিয়ে নাযাওঁ যদি কোনে যাব কওকচোন। শেষত একেবাৰে বিহুস্থলীত আৰু ইফালে নৃত্য চলি আছে, লগতে পেট পূজাও চলাই গৈছোঁ। কিন্তু খং উঠা কথাটো হ'ল চিট নাপালোঁ। কি ভৰি বিষ, কিমাননো আৰু থিয় দি চাম আৰু। শেষত আৰু ধৈৰ্য নহয় আৰু ঘৰলৈ যাবলৈ ওলালোঁ আৰু ইফালে এইবিলাক দোকান পাহাৰো আহিছে, জিলাপি কিবাকিবি। পিছে ইণ্টাৰেষ্ট নাই এইবিলাক, দেখিয়ে ভাল লগা নাই। হ'লেও আৰু মানুহ এটা দুটাকৈ আহিছে গায়ক চাব, আৰু আমি যেতিয়া মানুহ আহিব ধৰিছোঁ আমি তেতিয়া যাবলৈ ওলাইছোঁ। আৰু শেষত চিপছ এক পেকেট লৈ ঘৰলৈ ৰাওনা হ'লোঁ। বাই বাই, আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ। ভাল লাগিল বিহু চাই।